বৈনিसिमबो खुलुमनाय बावबाय সকলোলৈ নমস্কাৰ জনাইছো মোৰ বেছি ক'বলগীয়া নাই মই খালি আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু এই কামখিনি কৰাৰ কাৰণে আমাৰ ৰুদ্ৰ চেত্ৰী আৰু টিম তেখেত সকলোলৈ মই ধন্যবাদ জনাইছো মই এইটোকে অনুৰোধ কৰিব বিচাৰিছো অকল ৰুদ্ৰ চেত্ৰী বা দীপক বা মনোজ নহয় আমাৰ ভিচিডিসি আৰু এই অঞ্চলৰ ৰাইজে তেখেত সকলক যাতে অলপ চোৱা চিতা কৰে ইয়াৰ কাৰণে মই অনুৰোধ কৰিছো আৰু মই পিছত আহিম আকৌ কিন্তু কেতিয়া আহিব পাৰো দিন তাৰিখটো কোৱা খুব দিগদাৰ তথাপিতো আহিম আৰু খালি মই অনুৰোধ কৰিছো যে আমি সবে সবল মানুহবিলাক যদি দুৰ্বল মানুহবিলাকক অলপ সহায় কৰো দুৰ্বল মানুহ সবল মানুহ হ'ব পাৰে তো বহুত সময়ত আমি কি হয় অলপ সেলফিশ হয় এই কাৰণে আমি ভাবি লম কি আমি এটো কৰিব নোৱাৰো আমি ইয়াত মাটিখিনি ৮০,০০০ টকা দি এই মাটিখিনি ক্ৰয় কৰা হৈছে কিন্তু এনেকুৱা মাটি গাঁৱত বহুত পৰি আছে কিন্তু মানুহবিলাকে মাটিবিলাক নিদিয়ে তো আপোনালোক সকলোৱে জানে আমাক ঈশ্বৰে যেতিয়া জন্ম দিছে তেতিয়া হাৱা পানীৰ লগতে আমাক মাটি আৰু জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সব বস্তুৱে দিছে আৰু মহাত্মা গান্ধীয়ে এই কাৰণে কৈছে আমাক মানুহবিলাকক যিমানখিনি প্ৰয়োজন আছে সেইটো দি দিছে কিন্তু আপোনাৰ লোভটো যদি আপুনি সামৰিব বিচাৰে ইমানখিনি কিন্তু আপুনি নাপাব তো এই কাৰণে আমি লোভ কৰিব নালাগে মানুহক যোনে সহায় কৰে ঈশ্বৰে তাক সদায় ভাল পায় তো এই কাৰণে আমি যিমান পাৰো মানুহক সহায় কৰিব লাগে আৰু তাকে সহায় কৰিব লাগে যাক আপোনাৰ প্ৰয়োজন আছে মই ৰাজনীতিত আহি যেতিয়া ছাত্ৰ সংগঠনত আছিলো তেতিয়া মোৰ ওচৰত আমাৰ সংগঠনৰ বাহিৰে বহুত মানুহবিলাক আহা নাছিলে কি কিবা সহায় বিচাৰি পেলাই এতিয়া বহুত মানুহবিলাক সহায় বিচাৰি আহে যেতিয়া সহায় কৰিব নোৱাৰে মই বহুত বেয়া লাগে তো বহুত মানুহ বেমাৰ হৈছে কিবা হৈছে তো হিবিলাক আমি কেতিয়াবা সহায় কৰিব নোৱাৰিলে বহুত বেয়া লাগে তো এতিয়া আমাৰ সমাজত বহুতখিনি দৰিদ্ৰ দুখীয়া মানুহ আছে যিসকলে নেকি নিজৰ ল'ৰা ছোৱালীবিলাক শিক্ষা প্ৰদান কৰিব পৰা নাই ভালকে ঘৰ এখন সাজি ল'ব পৰা নাই ঠাণ্ডা বতৰত ভাল এটা ড্ৰেছ কিনি পিন্ধিবলৈ পৰা নাই তো কিছুমানে এনেকুৱা আছে কি নিজৰ সন্তানকো বিক্ৰী কৰা আমি দেখিবলৈ পাওঁ কিন্তু আনপিনেদি আমাৰ মানুহবিলাক ভিচিডিসিৰ মানুহবিলাকে কয় অফিচাৰবিলাকে মানুহবিলাকে বোলে ভিচিডিসিৰ কাম কৰিব নাযায় ভিচিডিসিৰ যদি কাম কৰিবলৈ যায় তেখেতসকলে বছৰত এটা মজুৰি পায় 20,000 25,000 তো সেইখিনি দুখীয়া মানুহৰ কাৰণে খুব প্ৰয়োজন এটা সেই কাৰণে মই ইয়াত ভিচিডিসিৰ চেয়াৰমেন কোন আছে ইয়াতে ভিচিডিসিৰ চেয়াৰমেন ডাঙৰীয়াক মই কৈছো কি আমাৰ যিখিনি ইয়াত ভিচিডিসিৰ কাম এইখিনি খুব নিয়াৰিকে কৰিব লাগে ভালকে কৰিব লাগে আৰু যিখিনি ঘৰ আহে ভালকে সজাই দিব লাগে ঘৰবিলাক আৰু এই ঘৰবিলাক চোৱা চিতা কৰিব লাগে ভালকে হৈছে নে নাই আৰু বাকিখিনি কাম আমি বহুতখিনি কাম এতিয়া হাতত লৈছো এক বছৰ গ'ল আমাৰ এই বছৰ যোৱা বছৰটো শিকাৰ বছৰ আছিলে এই বছৰটো আমাৰ কাম কৰা বছৰ তো এতিয়া আমি কাম কৰিবলৈ বিচাৰিছো কিন্তু মই দলৰ কৰ্মীবিলাক ক'ব বিচাৰিছো যে এই বছৰটো আমাৰ ভোগ কৰা বছৰ হিচাপে ধৰিব নালাগে গছ এডাল ৰুলে গছটো ডাঙৰ হওঁতে 3-4 বছৰ লাগিবই নেমু গছ হ'লেও 2 বছৰটো লাগিব হয়নে তামোল গছ হ'লে 7 বছৰ লাগিব 5 বছৰ লাগিব তো আমি গছডাল ৰুৱাৰ লগে লগে ফল খাব বিচাৰো এতিয়া সেই কাৰণে মই সবকে অনুৰোধ কৰিছো প্ৰথমতে গছটো ভালকে ৰুক তাৰ পিছত ডাঙৰ হ'লে ফলটো খাওক কিন্তু এতিয়া গছটো ৰুৱাৰ দিনৰ পৰাই যদি ফলটো খাব বিচাৰে তেতিয়া গছডাল হেকে আপুনি মাৰি খাব লাগিব তো সকলোকে ধন্যবাদ জনালো আৰু এই পৰিয়ালটোক মই শুভেচ্ছা জনাইছো বৈনিसिमबो साबायखर बावहरबाय गोबां मानसि बेवहाय दिनै लोगो मोनदों नाथाय बयखौबो सिनाय मोनाखिसै आङो बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय आरो नैबे जि परियाल बे फेमिलिखौ इसोरा अराय सम मोजाङैनो लाखिथों आं बेखौ इसोरनि खाथियाव आरज गाबबाय आरो बे खामानिखौ मावफुंनो हानायनि थाखाय बिथांमोन रुद्र मनोज आरो दीपक बिसोरखौ साबायखर बावबाय आरोबाव गामियाव बेबायदि माखासे प्रब्लेम थानाय मानसिफोरखौ जों बयबो लोगो नाङै हेल्प खालामनांगो मानोना मानसि सासेया जोनोम जानाय लोगो लोगोनो बियो मिनिमाम मानसि आत्मा सम्मानखौ लानानै थांना थानो मोननांगो दा बेखिनि स्टेन्डार्डखौ जों खालामनो हानांगो बेयाव जोंहा जेबो लस जाया नैबे लुनायाव न' लुनायाव जोंनो कोटि कोटि थाखा नाङा लाख लाख थाखा नाङा
বই ইছে মাবাইবা হায়ে মই এনেকুৱা ইনিচিয়েটিভ বিলাক বহুত জায়গাত লৈ আছো এনেকা ঘৰ বিলাক বনাবৰ কাৰণে আমাক ইমান বেছি টকা নালাগে আমি যদি অলপ কোনবা আধা ট্ৰাক ইটা দিয়ে কোনবা আধা ট্ৰাক বালি দিয়ে তেনেকা মিলাই পেলাই ঘৰখন সজাই দিব পৰা যায় কিন্তু আমি এইটোকে কি ভাবো বহুত টকা আমাৰ ব্ৰেইনত এনেকা কৰাপশনটো ঘুমাই গৈছে সৰু পুৰা টকা দি আমি একো চিন্তাই কৰিব নোৱাৰো আমাক বহুত মোটা টাকা লাগে তো মোটা টাকা বিচাৰি সৰু টকা বিলাক আপুনি ইগনোৰ কৰিছে কিন্তু ইটো দিয়ে বহুত কাম হয় এতিয়া দুটা ঘৰ আজি ডিমাকুছিত হৈ গল আমাৰ দেউলকুছিৰ এটা ঘৰ হৈ গল বহুত জায়গাত ঘৰ বিলাক হৈ আছে লাহে লাহে কৈ আৰু মই আশা কৰিছো যখন মই কোকৰাঝাৰত হিদিনা কথা পাতিছো যে আমি 5টা ইটা ভেটা বনাম এতিয়া ইটা ভেটা বনাম 5টা আৰু তাক মই টাৰ্গেট লৈছো কমসে কম 5 crore ইটা প্ৰডাক্ট কৰিম সেন গ্ৰেভেল আমাৰ তাত আছে আৰু দুখীয়া মানুহ বিলাকৰ ঘৰ বনাৰ কাৰণে এটা মিছন আৰম্ভ কৰিম আমি যি সকলে পিএমৰ ঘৰ পাব যি সকলে পিএমৰ ঘৰ নাপায় বহুত মানুহ আছে কি হি পিএমৰ ঘৰ নাপায় তাৰ আইডি নাম্বাৰ নাই কিবা নাই এইবিলাকো বিৰাট নাটক যাক ঘৰ লাগে তাক ঘৰ দি দিব লাগে একদম মানে সিস্টেম বিলাক এনেকা কৰি থৈছে মানে একদম ঘৰটো দিব না নিদিব আমি গম নাপাও হয়নে মানে এই কাৰণে আমি অহা 3 বছৰত 4 বছৰত আমাৰ তাত তেনেকুৱা ঘৰ নোহোৱা মানুহ যাহাতে নাথাকে ইয়াৰ কাৰণে এটা মিছন আৰম্ভ কৰিছো তো আজি মই ক্ষমা বিচাৰিছো বেছি সময় নাই হাতত এই কাৰণে বিদায় ল'ব বিচাৰিছো পুনৰ আহিলে ভালকে কথা পাতিম।